নমস্কাৰ, আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি লৈছোঁ দুপৰীয়াৰ সাজত তিতা কেৰেলা আলু ভাজি, ৰঙালাও আলু আৰু কণীৰ আঞ্জা। কণী দি ৰঙালাও আলুৰ আঞ্জা বনাইছোঁ আৰু এইখিনি ভাত। এতিয়া মই খাম। ৰঙালাওটো মিঠা আছে, ভালে লাগিছে খাই। মাছৰ লগত ৰঙালাওৰ আঞ্জা খাই পাইছোঁ, কিন্তু কণীৰ লগত আজিহে ফাৰ্ষ্ট খালোঁ। বিয়া লগা নাই, ভালে লাগিছে। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায়, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে মোৰ ফেচবুক পেজ নমস্কাৰ, এই পেজটো ফ'ল' কৰি দিব। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত।